अब तुम्हारे आस-पास आ रही बारात करना इनकार बार-बार देना साथ ओए जो गाए दिल मेरा पर तुम सुन ना पाए Hey guys, good morning. আজি ক'ত আছো তোমালোকে চোৱা আজি তোমালোকক দেখুৱাম একুৰিয়াম কেনেকৈ বনায় সো একুৰিয়াম বনাব আমাৰ কংকন দাই মানে অকণমান লাজ কৰে সো কংকন দাক নেদেখুৱা বাৰু তো আমাৰ এই একুৰিয়ামটো আছে মঙলদৈ ছুপাৰ মাৰ্কেটত তোমালোকে আহিব পাৰা প্ৰথমতে মই তোমালোকক কি মাছ আছে মাছখিনি দেখাই দিছোঁ বাৰু ডেনুইজ বুলি কয় ডেনুইজ কালাৰ বহুত আছে গ্ৰীণ আছে য়েলো আছে অৰেঞ্জ আছে পিংক আছে যি কালাৰ লাগে আৰু টেট্ৰা ফিছ দ্য ব্লেক মাৰ্টিন মলি কি মাৰ্টিন মলি ঘূৰাবই নোৱাৰো ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है এইটোৰ নাম বোলে কই কাপ ব্লেক এঞ্জেল ডাঙৰ হয় লাহে লাহে আৰু পোৱালিও জগায় পোৱালি জন্ম দিয়ে না চব মাছে নিদিয়ে বাৰু কিছুমান মাছে দিয়ে আহাৰ দিব লাগিব সময়মতে আৰু পানী কিমান দিনৰ মূৰত চেঞ্জ কৰিব লাগে 6 মান্থৰ মূৰত পানী চেঞ্জ কৰিলে হ'ল আৰু খাদ্য দি থাকিব লাগিব গাইজ কংকন দা মানে ওলাব লাজ কৰে সেইকাৰণে কংকন দাক বাৰু নেদেখাওঁ তো তোমালোকে ভিডিঅ'টো চাই থাকা মই দেখাই আছোঁ আৰু কিমান প্ৰাইচ কি হ'ব সেইখিনি কৈ আছোঁ তো তোমালোকে চাই থাকা প্ৰথমতে কাটি হোৱা গ্লাছখিনিৰ চাৰিফালে চাৰিটা গ্লাছৰ সৰু সৰু টুকুৰা লগোৱা হ'ব যাতে ওপৰত লগোৱা গ্লাছখিনি সমানকৈ লাগে মানে সমান হয় এইটো কি গান সিলিকন গান এইটো হৈছে আঠা মানে গ্লাছত দিয়া আঠা তো একুৰিয়ামবিলাকত যে আঠা দিয়া আছে এইটোৱে তলত এখন দিয়া হ'ব মানে গ্লাছখনৰ যাতে কষ্ট নাপায় অলপ আগতে দিয়া সৰু সৰু গ্লাছৰ টুকুৰাবিলাকৰ চাইডে চাইডে ধুনীয়াকৈ আঠা দিয়া হৈছে क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना मेरे रांझना बता देना গ্লাছ কোনখন নি গ্লাছটো দি দিব পাৰোঁ মই অ'কে যেনেকুৱা লাগে যিমান জোখৰ লাগে আপোনালোকক বনাই দিব অৰ্ডাৰ কৰিলে হ'ল কৰিব লাগিব এখন अब तो লিখা আছে তো ওপৰত তো এইটো হৈ যাব আৰু এতিয়া একুৰিয়াম কিমান জোখৰ এইটো 1.5 ফিট সাইজ 1/1 হৈ গ'লে আৰু আঠাটো দেখিছেনে বাৰু কিমান জলদি লাগে देखो सावन आए रे मन हंसाए मितवा और सारी उम्र बांधी थৈ দিব তাতে আঠাটো সোনকালে লাগি ধৰে মানে পানী দিব লাগিব তো ভিতৰত
গ্লাছখিনি এনেকুৱাকৈ ফিটিং হোৱাৰ পিছত ভিতৰৰ পৰা আকৌ আঠাই দি আছে যাতে ভালকৈ ফিটিং হয়, মানে পানী থৈ দিয়া হ'বতো, পানী যাতে ওলাই যাব নোৱাৰে। হাতেদি এনেকৈ আঠাটো তাৰমানে হেৰি কৰি দিব বঢ়িয়াকৈ পেষ্টিং কৰে যাতে পানীটো যাতে ওলাই যাব নোৱাৰে। তো গাইছ তেনেকৈ এটা ধুনীয়া একুৰিয়াম এটা প্ৰস্তুত হৈ যাব, মানে ধুনীয়া এনেকুৱা একুৰিয়াম এটা তৈয়াৰ হৈ যাব। গ্লাছ কাটি আঠা লগাই বহি লৈছোঁ বাৰু। ইয়াতে বিভিন্ন ধৰণৰ ফুল বা কিবা কিবি এনেকুৱা সজাব পাৰি। তো একুৰিয়ামটো যেনেকুৱাকৈ সজায় আপোনালোকৰ কথা। তো ইয়াতে ধুনীয়া ধুনীয়া ফুল আছে, সেইবিলাক ভিতৰত থৈ দিলে ধুনীয়া লাগে। তো ধুনীয়া ধুনীয়া লাইট আছে, এইবিলাক ইয়াতে থৈ দিয়া আছে, এইবিলাক লাইট ফিটিং হ'ব। ঠিক এনেকুৱা ধৰণৰ দেখা হ'ব। বাল বুলি কয় এইটো ধুনীয়া, এইটো নতুনকৈ আহিছে ফাইবাৰ গ্লাছ। এইবিলাক হৈছে পাথৰ, ফুলৰ টাবতো দিব পাৰি। আৰু এইবিলাক আছে কালাৰিং পাথৰ, এনেকৈ আৰু ধুনীয়া লাগিব আৰু যেনেকৈ সজায় আপোনালোকৰ কথা। তো গাইছ এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। চমুকৈ একুৰিয়ামৰ কিছুমান কিবা কিবি দেখাবলৈ চেষ্টা কৰিলোঁ। তো ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু গাইছ যদি লাগে তেতিয়াহ'লে আহিব, মঙলদৈত ছুপাৰ মাৰ্কেটত আছে এখন দোকান, তো আহিব। বাই বাই। জুম কৰি দেখাই দিছোঁ মানে বাহিৰৰ দেশৰ কি আমো বাহিৰৰ দেশৰ সামগ্ৰী এইবিলাক যাই আছে চাওক।